নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই আপোনালোকৰ মাজত এটা নতুন ভিডিঅ' লৈ আহিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাই যাম এছএছচিৰ যি ২৫,০০০ পোষ্ট ওলাইছিল তাৰ বিষয়ে সকলোখিনি তথ্য আপোনালোকক দেখাই যাম আৰু লগতে পুৰুষৰ কাৰণে কিমানটা পোষ্ট আছে তাৰপিছত মহিলাসকলৰ কাৰণে কিমানটা পোষ্ট আছে বা ইয়াত কোন ধৰণৰ চালান দিব লাগিব বা নালাগে ইয়াৰ সম্পূৰ্ণ তথ্য আপোনালোকক দেখাই যাম কেৱল ভিডিঅ'টো আপোনালোকে চাই থাকক পোনপ্ৰথমে মই এটা ব্ৰাউজাৰ ওপেন কৰি লৈছোঁ আপোনালোকৰ যিকোনো ধৰণৰ এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব পাৰে আপোনালোকে ক্ৰম ব্ৰাউজাৰতো যাব পাৰে বা গুগলতো যাব পাৰে আপোনালোকে ওপেন কৰি ল'ব পাৰে তাৰপিছত আপোনালোকক মই assamcareer.com বুলি ইয়াত চাৰ্চ কৰিম চাৰ্চ কৰাৰ লগে লগে এনেকৈ আহি গৈছে এটা assamcareer.com তাৰ তলত আহি গৈছে আপোনাৰ এছএছচি কনষ্টেবল ৰিক্ৰুটমেণ্ট 2021 ২৫,২৭১টা কনষ্টেবল জিডি ভেকেঞ্চি ইয়াত মই ক্লিক কৰিম ক্লিক কৰাৰ পিছত এনেকৈ এটা নতুন পেজ খোল খাই গৈছে আপোনালোকক মই পঢ়াই দেখাই দি আছোঁ বাৰু ষ্টাফ চিলেকশ্যন কমিশ্যন লাষ্ট ডেট আছে আপোনালোকৰ ৩১/৮/২০২১ তাৰপিছত আপোনাৰ ইয়াত দিছে আপোনাৰ ষ্টাফ চিলেকশ্যন কমিশ্যনৰ পৰা মানে কি এইটো ৰিলিজ কৰিছে হয় তাৰপিছত মই তলৰ ফালে গৈ দেখাই আছোঁ ইয়াত আপোনাৰ দিছে এছএছচি কনষ্টেবল ৰিক্ৰুটমেণ্ট 2021 নেম অফ দ্য পষ্ট কনষ্টেবল ইয়াত আছে আপোনাৰ জেনেৰেল ডিউটিৰ কাৰণে হয় আপোনালোকৰ টোটেল পোষ্ট দিছে আপোনালোকৰ ২৫,২৭১টা তাৰপৰা পুৰুষৰ কাৰণে আছে আপোনাৰ ২২,৪২৪টা পোষ্ট আছে আৰু মহিলাসকলৰ কাৰণে আছে আপোনাৰ ২,৮৪৭টা পোষ্ট আছে আৰু লগতে ইয়াত দিয়া আছে পে স্কেল দিয়া আছে আপোনালোকৰ ২১,৭০০ৰ পৰা ৬৯,১০০ লৈ দিয়া আছে আপোনালোকৰ তাৰপিছত মই তলৰ ফালে লৈ গৈ আছোঁ দেখাই আছোঁ আৰু ইয়াত আপোনাৰ দিছে পুৰুষৰ কাৰণে আপোনালোকৰ BSFত পোষ্ট আছে আপোনাৰ ৬,৪১৩টা CISFত আছে আপোনালোকৰ ৭,৬১০টা আছে CRPFত নাই আপোনাৰ কোনো ধৰণৰ পোষ্ট নাই তাৰপৰা SSBত আছে আপোনাৰ ৩,৮০৬টা আছে ITBPত আছে আপোনাৰ ১২১৬টা তাৰপিছত AR আছে আপোনাৰ ৩,১৮৫টা তাৰপিছত আপোনাৰ SSFত আছে 194 আপোনাৰ টোটেল আছে আপোনাৰ ২২,৪২৪টা পোষ্ট তাৰপিছত এবাৰ মহিলাসকলৰ কাৰণে কিমান আছে মই দেখাই আছোঁ ইয়াত আপোনালোকৰ মহিলাসকলৰ কাৰণে দেখাই দিছে BSFত আছে আপোনাৰ ১,১৩২টা CISFত আছে ৮৫৪টা তাৰপিছত আপোনাৰ আছে ITBPত আছে আপোনাৰ ২১৫টা আৰু ARত আছে আপোনাৰ ৬০০টা আৰু SSFত আছে 46 টোটেল আপোনাৰ ২,৮৪৭টা পোষ্ট আছে তাৰপিছত আপোনাৰ দিছে ইলিজিবিলিটি দিছে আপোনালোকে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব লগতে আপোনাৰ এজ লিমিট দিছে আপোনাৰ ১৮ পৰা ২৩ বছৰ দিছে আপোনাৰ ১/৮/২০২১ কেণ্ডিডেট শ্বল নট হেভ বিন ব্ৰন আৰ্লিয়াৰ দেন 2/8/1998 এণ্ড লেটাৰ দেন 1/8/২০০৩ মানে আপোনাৰ ১৮ পৰা ২৩ বছৰৰ ভিতৰত হ'ব লাগিব তাৰপিছত আপোনাৰ এজ ৰিলেক্সন আপোনাৰ দিছে ST আৰু SCৰ কাৰণে ৫ বছৰ আছে আৰু OBCৰ কাৰণে ৩ বছৰ আছে তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ ইয়াত দিছে আপোনাৰ মেট্ৰিক পাছ হ'লেই হ'ব তাৰপিছত এপ্লিকেশ্যন ফিজ আপোনালোকৰ ইয়াত দিছে SC ST ESM ওমেন মহিলাসকলৰ কাৰণে কোনো ধৰণৰ ফিজ নালাগে STৰ কাৰণেও নালাগে SCৰ কাৰণেও নালাগে আৰু আপোনাৰ বাকী আদাৰ্ছৰ কাৰণে আপোনালোকে 100 টকাকৈ দিব লাগিব আৰু লগতে আপোনালোকে এইটো অনলাইন পে'মেণ্ট কৰিব পাৰে বা অফলাইনৰ যোগেদিও কৰিব পাৰে আপোনালোকে অফলাইনো কৰিব পাৰে অনলাইনো কৰিব পাৰে পে'মেণ্টটো তাৰপিছত আপোনাৰ ইয়াত দিছে আপোনাৰ চিলেকশ্যন প্ৰচেছ দিছে আপোনাৰ কম্পিউটাৰ বেছড এক্সামিনেশ্যন আপোনাৰ প্ৰথমতে কম্পিউটাৰৰ এক্সাম হ'ব তাৰপিছত আপোনাৰ ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট হ'ব তাৰপিছত আপোনাৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব তাৰপিছত মেডিকেল হ'ব তাৰপিছত আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব শেষত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব যদি আপোনালোকে এই পদটোত এপ্লাই কৰিম বুলি ভাবি আছে তেতিয়া অতি সোনকালে এপ্লাই কৰক আৰু লগতে মই তলৰ ফালে দেখাই যাই আছোঁ আৰু কি আছে ইয়াত আপোনালোকক দিছে SSC এক্সাম চেণ্টাৰ মানে কি ক'ত মানে এক্সাম হ'ব সেইটো দিছে আপোনাৰ ইটানগৰ ডিব্ৰুগড় গুৱাহাটী আৰু যোৰহাট শিলচৰ এনেকৈ কেইখনমান ঠাই দিয়া আছে এই ঠাইখনৰ ভিতৰতে আপোনালোকৰ পৰীক্ষা হ'ব তাৰপিছত আপোনালোকৰ ইয়াত আপোনাৰ কি দিছে হাউ টু এপ্লাই SSC এইটো আপোনালোকৰ ৱেবছাইটত গৈ কিনে এপ্লাই কৰিব লাগিব SSC বা assamcareer.com তাত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকৈ পেজটোৰ তলত একেবাৰে তলত আহি যাব অনলাইন বুলি আপোনালোকে তেনেকৈ অনলাইন কৰিব পাৰে ফাৰ্ষ্ট আপোনালোকে নিউজ মানে কি ৰেজিষ্টাৰ কৰি ল'ব লাগিব নতুনকৈ আহিলে তাৰপিছত আপুনি এপ্লাই কৰিব পাৰিব ইয়াত আপোনাৰ ইম্পৰ্টেণ্ট কেইটামান তাৰিখ দিছে আপোনাৰ ষ্টাৰ্টিং ডেট এইটো আপোনাৰ 17 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু আপোনাৰ লাষ্ট ডেট আছে 31 আগষ্ট
তাৰপিছত আপোনাৰ লাষ্ট ডেট ফৰ মেকিং অনলাইন ফ্ৰী পে'মেণ্ট মানে আপোনালোকে এয়া চালানৰ কাৰণে আপোনালোকে লাষ্ট ডেট অনলাইন যদি পে'মেণ্ট কৰে আৰু তেতিয়া আপুনি 2/9/2021 তাৰিখৰ আগত কৰিব লাগিব আৰু যদি অফলাইন কৰে তেতিয়া 4/9/2021 আগত কৰিব লাগিব নহ'লে নহ'ব ঠিক আছে আজিৰ ভিডিঅ'টোত ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰি আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হ'ল পিছলৈ আপোনালোকক এনেকুৱা ভিডিঅ'ত আগবঢ়াম বুলি